গুণকান্ত কচোন ক কালি ফুচু পৰীক্ষা কেনেকুৱা হ'ল? নকবি আৰু চুইটি, কিনো কবি আৰু একদম মানে ফুচু ভাগৰ পৰীক্ষা দিবলৈ গৈ যিখন গতি হ'লগৈ নহয়, মোক যে সি কেলে জানো তেনেকৈ যাবলৈ কৈছিলে। আইঐ মই যে ঢেৰ মাৰ খালোঁ জাননে? কাৰ পৰা মাৰ খালি? কোনে মাৰিলে তোক? মাষ্টৰ মাৰিলে নে তাত থকা গাৰ্ডকেইটা মাৰিলে? নকবি আৰু ঢেৰ মাৰ খালোঁ। মোৰ গোটেই টিকাকেইটা যিহে ৰঙালাওটোৰ নিচিনা আছিলে, আইও এতিয়া গৈ লৈ বিলাহী লুটুপীয়া বিলাহীটোৰ নিচিনা হ'লেও ৰঙা ৰঙা হৈ থাকিলে। এনেকুৱা মাৰ খালোঁ। আইও তেনেকুৱা কাম আৰু দ্বিতীয়বাৰ নকৰোঁ দেই। মই কাণত ধৰিছোঁ আৰু দ্বিতীয়বাৰ তেনেকুৱা কাম নকৰোঁ। কি কাম নকৰনো? কি হ'লনো? কথাটো খুলি ক আকৌ ভালকৈ, তেতিয়াহে বুজি পাম। কি কবি আৰু ফুচুৱে ক'লে বোলে মোক দুটামান নকল দি থৈ আহিবিগৈ। মই ভালকৈ পঢ়া নাই, ভিতৰত টেক্সৰ কিছুমান কুৱেশ্যন মই নাজানো, সেইটো কাৰণে দুটামান নকল দিবি। তাৰপিছত আৰু গম পালোঁ নহয় সেইকেইটা আহিলে বুলি। এটা গাৰ্ডে আহি পিনি মোক ক'লেহি, এনেকুৱা এটা আহিছে সেই বুলি ক'লেহি। তাৰপৰা মই আৰু গৈ লৈ পিনি একদম আৰু নকল দিবলৈ গ'লোঁ নহয়। যাওঁতে ৱাল পাৰ হৈছিলোঁ, হওঁতে কৈছোঁ নহয় পুলিচকেইটাই দেখি এনেকুৱা পিটিলে পিটন খাই গোটেই গাঁও এমূৰৰ পৰা সিমূৰ পালোঁগৈ। ইমানেই পিটিলে কিনো কবি আৰু গোটেই পিটোতে মোৰ ভাগত টিকাকেইটা গোটেইকেইটা ৰঙা ৰঙা হৈ পৰিলেও কিনো কবি আৰু বৰ দুখৰ কথা গম পাইছনে? এনেকুৱা কাম যে দ্বিতীয়বাৰ কৰিবলৈ নাযাওঁ দেই। তই তাৰমানে নকল দিবলৈ গৈ পিটনহে খালি। কেলেনো দিবলৈ যাবলৈ? যি পঢ়িলেও নপঢ়িলেও নিজে লিখিলেহেঁতেন। তোৰনো মাৰ খাবলৈ লোকৰ লগত দৰকাৰ নাই। ৰাম, সি অকল মোৰ লগৰ নহয় জানো? ডাঙৰ হ'লেও যিহেতু মই তাৰ লগতে ডাঙৰ দীঘল হোৱাত দেচোন। সি মোক যেতিয়া ক'লে মই আকৌ মোকো পিছত সি দেখোন তেনেকৈ সহায় কৰি দিব। এইটো বুলিহে মই গৈ লৈ পিনি দিছিলোঁগৈ। মইনো তেনেকুৱা অৱস্থা এটা হ'ব বুলি কেনেকৈ জানো বাৰু? সি বাৰু লিখিব পাৰিলে নাই? তাকেহে পাই বহুত চিন্তা হৈছে তোৰ আকৌ কেলৈ চিন্তা হ'ল? কেলৈ তই তাৰ লগ পোৱাই নাই নি? তই সুধিবি আকৌ তাৰ পৰীক্ষা ভাল হ'ল নে বেয়া হ'ল। তাকেহে লগে নোপোৱা হ'লোঁ নহয়। কিনো পৰীক্ষাখন দিলে আৰু সি কৈছিলে মই সেইকেইটা পঢ়ি যোৱা নাই চক্ৰেটিছৰ বিষয়ে, সেইকেইটা আহিলে নহয়। গাৰ্ডকে ক'লে সেইকেইটা আহিলে। বৰ বেয়া লাগিছে তালৈ বেচেৰাটোৱে। এতিয়া সেই লেটাৰ পাম বুলি ভাবিছিলে, লেটাৰো নাপায়। 60 নম্বৰ পায় নাই তাকো ঠিকনা নাই। 60 নম্বৰ যদি নাপায় নহয় ফাৰ্ষ্ট ডিভিজনো নাপাব দেখোন। তাকেহে পাই বেয়াও লাগিছে। তই দিব পৰাহেঁতেনে ভালে আছিলে, এতিয়া নিদিলে উপায় নাই। লিখিলে চাগে সি ক'ৰ পৰা মেনেজ কৰি। তাকেহে জানো লিখিলে নে নিলিখিলে, লগে পোৱা নাই নহয় এতিয়া সুধিবলৈ। হ'ব দে, যি হ'ল হ'ল আৰু মাৰপিট খাই পিনি হ'লেও যে আৰু বাচিলোঁ। নহ'লে যদি জেললৈ নিলেহেঁতেন কি কৰিলিহেঁতেন হয়? মোৰ যে গোটেই জীৱনটো গ'লহেঁতেন পাই। তাকেহে সেইটো কাৰণেহে তেনেকুৱা কাম কৰিব নাপায়। দৰকাৰ নাই নহয় তোৰ সেইবোৰ কাম কৰিবলৈ। আৰু ঘৰত গম পায় নে নাপায়? ঘৰত গম পালে তোক কিন্তু থ'ব আৰু দেই, পিঠি ফালিব তোক। এই যে পুলিচে দিয়া বেটকেইডালতকৈ তোক কিন্তু পিঠি ফালিব, ফলাখৈয়ে দিব গম পাবি। গম পাইছোঁ। মাহঁতে যে কি কৰিব, দেউতাই যে মোক গোটেইটো একদম মূৰৰ পৰা তললৈকে চুবাব গম পাইছ নাই? সঁচাকৈ দেই এনেকুৱা কাম নকৰোঁ, লোকৰ কথা নুশুনো আৰু দেই। নকৰিবি বেয়া কাম। পঢ়িব লাগে, পঢ়িলেহে ভালকৈ লিখিব পাৰিব হয় নাই? সি আকৌ নপঢ়ে, দিনৰ দিনটো চাইকেলখন লৈ পিনি তোলৈ ঘূৰিয়ে ফুৰে। আৰু এতিয়ানো বা পৰীক্ষা এই ওচৰত নকল বিচাৰিলে কি হ'ব? সেই সময়তে যদি সি ভালকৈ পঢ়িলেহেঁতেন ধুনীয়াকৈতো নম্বৰখিনি পালেহেঁতেন হয় নে নহয়? সেইটো কাৰণেহে ভালকৈ পঢ়িব লাগে। আমাৰ মায়ে সেইটো কাৰণে কয় সদায় ভালকৈ পঢ়িবি, পিছত ভালকৈ খাব পাৰিবি। আৰু যদি ভালকৈ নপঢ় তেনেহ'লে তই ভালকৈ খাবলৈ নাপাৱ। কি ভালকৈ খাব পৰা কথা কৈছে নি? তেনেহ'লে কি আমি মানে ভাল বস্তু খাবলৈ পাম হয় নে নহয়? গৰু সেইটো কথা কোৱা নাই, পিছত আৰামত খাব পাৰিবি সেই কথাটো কৈছে। হয় নি? তাকেইতো আকৌ সি আকৌ আগতে নপঢ়ে, একদম মোৰ লগত খেলিবলৈ ওলাই আহে। তাৰ যে পৰীক্ষা আছে মোৰ লগতনো কেলৈ খেলিব লাগে হয় নাই বাৰু? এইটো কথাটো সি জানিব লাগে। হ'ব দে, তোৰ কিন্তু একদম চচমাযোৰ বৰ ধুনীয়া লাগিছে দেই। মোৰযোৰ কেনেকুৱা লাগিছে? ভাল লাগিছেনে বাৰু? হ'ব চাহ একাপ খাই ঘৰলৈ যাওঁগৈ বৈ। আৰু এনেকুৱা কাম নকৰোঁ আৰু কাণত ধৰি ল।